পাপাৰ হালদি ক্লিপখিনি ছেকেণ্ড পাৰ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ নহয় চ' আহি গ'ল ছেকেণ্ড পাৰ্টটো আৰু ফাৰ্ষ্ট পাৰ্টটো আপোনালোকে ইমান মৰম দিলে তাৰ কাৰণে থেংক ইউ দেই আৰু এতিয়া মই বাক ধুনীয়াকৈ হালদি লগাই দিছোঁ আৰু মই এইফালে হালদি লগাওঁ মানে চবেই নিজৰ মাজত পূৰা হালদি লগোৱা লগি হৈ আছে দেই মোক দেখি পিছে চিনি পাইছে চাগে ন এইয়া কইনাৰ ৰাইট চাইডে বহি আছোঁ হালদি ভিডিঅ'টো মই দুটা পাৰ্টত শেষ কৰিবই নোৱাৰোঁ কাৰণ এতিয়ালৈকেতো আমাৰ ডেন্স ষ্টাৰ্ট হোৱাই নাই আৰু ডেন্সটো হোনাই চাহিয়ে না বছ আৰু আমাক খুৰীয়ে চিঞৰিলে গান লগা গান আৰু ইফালে চাওকচোন খুৰাৰ কি অৱস্থা কৰিছে হালধি লগাই আৰু এইফালে অনুপৰ পুৰা শ্বাৱাৰ হ'বলৈ ষ্টাৰ্ট হৈ গ'ল সি চবৰ পানী ছিটিয়াৰ কাৰণে সেইদিনা তাৰ ওপৰতো হামলা হৈ গ'ল